Welcome all of you to Genius Tutorial Point. So আজি আমি আমাৰ বহুপদ চেপ্টাৰটোৰ 8 নম্বৰ পাৰ্টত আহি পাইছো। So আজি আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 4 ৰ পৰা অনুসৰণি 2.3। তো অনুসৰণি 2.3 ৰ কোৱেশ্চন নম্বৰ 4 ত কি আছে তোমালোকে চাবা। So এতিয়া এক্সাৰসাইজ 2.3 ৰ 4 নম্বৰ অংকটো আমাৰ কি আছে তোমালোকে চাই লবা। তো অংকটো আছে x³ - 3x² + x + 2 এটা বহুপদ দিয়া আছে। ইয়াক আন এটা বহুপদ gx এৰে হৰণ কৰাত ভাগফল কিমান ওলাইছে x - 2 আৰু ভাগশেষ কিমান ওলাইছে -2x + 4 পোৱা গৈছে। এতিয়া কি ওলাব লাগে ইয়াৰ পৰা আমাৰ যেটো বহুপদৰে আমি হৰণ কৰিছিলো মানে আমাৰ gx ওলাব দিছে ইয়াতে। ওকে, সো কোৱেশ্চন নম্বৰ 4 কি দিয়া আছে px দিয়া আছে কিমান ইয়াতে px টো দিয়া আছে x³ - 3x² + x + 2 আমাৰ gx ওলাব দিছে। ইয়াতে আৰু দিয়া আছে ভাগফলটো মানে qx দিয়া আছে। qx কি দিয়া আছে x - 2 আৰু ভাগশেষ মানে rx টো দিয়া আছে। ভাগশেষ কিমান দিয়া আছে -2x + 4। ওকে, সো এইখিনি বস্তু দিয়া আছে। ইয়াৰ পৰা আমাৰ কি ওলাব লাগে gx টো আমাৰ ওলাব লাগে। সিম্পলি তোমালোকে যেটো ভাগফল উপপাদ্য পাইছিলা এটো চেপ্টাৰ স্টাৰ্ট কৰাৰ আগতে হেতু কি পাইছিলা যে তোমালোকে তো চাবা যে যিকোনো এটা বহুপদক যদি আন এটা বহুপদ gx এৰে হৰণ কৰা হয় তেন্তে আমি এটা ভাগফল পাও হেতু হল qx তাৰ লগতে এটা বাকিও পাও হেতু হল rx। এটো হল আমাৰ ফৰ্মুলা। ইয়াতে আমাৰ কি দিয়া আছে px টো দিয়া আছে, qx টো দিয়া আছে, rx টো দিয়া আছে, আমাৰ gx টো আমাৰ ওলাব লাগে। ওকে, তো তোমালোকে সিম্পলি এইখিনি বস্তু এইটো ফৰ্মুলাত বহাই দিয়া। বহাই দিলে ফাৰ্ষ্টত আমি gx ৰ কাৰণে ফৰ্মুলাটো কি হ'ব তো আমি ফাৰ্ষ্টত ওলাই লও ইয়াতে। তো gx ৰ কাৰণে চাবা এইখিনি gx আৰু qx টো পূৰণ হৈ আছে। rx টো লেফট সাইডত আহিলে কি হ'ব px minus কি হ'ব rx = gx into qx। gx into qx। ওকে, এতিয়া যদি gx টো ৰাখি qx টো আমি এপিনে আনি লও তেন্তে কি হ'ব ইয়াতে পূৰণ হৈ আছে এপিনে আনিলে কি হ'ব হৰণ হৈ যাব। অৰ্থাৎ gx = px minus rx divided by qx। ওকে, এটো ফৰ্মুলা বহাই পিনে আমি কি উলাম আমি আমাৰ gx ৰ ভ্যালু উলাম। তো সিম্পলি gx = px minus rx divided by qx। ওকে, সো এতিয়া px ৰ মান কিমান আছে হেতু বহাই দিয়া। px ৰ মান আছে ইয়াতে x³ - 3x² + x + 2 আৰু rx ৰ মান কিমান আছে হেতু বহাই দিয়া rx ৰ মান কিমান আছে rx ৰ মান আছে -2x। ইয়াতে এটো মাইনাস ইয়াতে বহিছে আৰু rx ৰ মানটো আছে কি -2x + 4 -2x + 4 আৰু qx ৰ মান কিমান আছে x - 2। অৰ্থাৎ এটা যদি আমি কি কৰো এইখিনি বস্তু হৰল কৰি দিও তেন্তে কি ওলাব x³ - 3x² + x + 2 মাইনাস এটো মাইনাস মাইনাস প্লাস হৈ যাব +2x - 4 divided by x - 2। ওকে, সো তোমালোকে চাবা এতিয়া এইখিনি বস্তু যদি কৰো আমি কি ওলাব ইয়াতে তলত থাকিব x - 2 ওপৰত x³ থাকিব -3x² ইয়াতে x আছে ইয়াতে x আছে তো ইয়াতে এটা x ইয়াতে দুটা x গতিকে কি হ'ব তিনটা x হ'ব ইয়াতে আৰু ইয়াতে +2 আছে ইয়াতে -4 আছে তো কি হ'ব এনসারটো কি হ'ব -2। ওকে, সো এতিয়া জাস্ট তোমালোকে সোৱা এতিয়া আমাৰ যদি এইটো বহুপদক ইয়াতে এটা আমি ওপৰত এটা বহুপদ পাইছো এইটো বহুপদক যদি তলত দিয়া x - 2 ৰে যদি আমি হৰণ কৰি দিও তেন্তে আমি কি পাম আমি পাই যাম আমাৰ gx ৰ মানটো আমি পাই যাম। এতিয়া হৰণ আমাৰ কৰিব গলে কি আগৰ নিয়মেৰে কৰিব লাগিব যে
আমাৰ ইয়াতে এক্স কিউব আছে ইয়াতে, তো এক্স কিউব ইয়াতে আছে কি এক্স, তো কিমান ইয়াতে বহালে আমাৰ ইয়াতে এক্স কিউব আহিব। চ' চিম্পলি এইটো টাৰ্মক, এইটো পদক এক্স কিউবক আমি এক্সেৰে হৰণ কৰি দিম, এইটো এক্সেৰে হৰণ কৰি দিম। ইয়াতে কিমান ওলাব এক্স স্কোৱাৰ ওলাব, কাৰণ ইয়াতে এক্স কিউবৰ পৰা এটা এক্স কেঞ্চেল হৈ যাব। এই এক্স স্কোৱাৰ আমি ইয়াতে বহাম। এই এক্স স্কোৱাৰক এতিয়া আমি পূৰণ কৰিম এক্স মাইনাছ টুৰে। এক্স মাইনাছ টুৰে পূৰণ কৰিলে কিমান ওলাব এক্স কিউব মাইনাছ টু এক্স স্কোৱাৰ, এক্স কিউব মাইনাছ টু এক্স স্কোৱাৰ। এইটোৰ পৰা তলৰটো মাইনাছ কৰি দিম, এইটোতো কেঞ্চেল হৈ পিনে কি হ'ব যে এইটোতো কেঞ্চেল হৈ পিনে মাইনাছ থ্ৰী এক্স স্কোৱাৰৰ পৰা এইটো প্লাছ হৈ যাব। এইটো প্লাছ হৈ গ'লে কিমান ওলাব মাইনাছ এক্স স্কোৱাৰ প্লাছ থ্ৰী এক্স মাইনাছ টু। অ'কে, আকৌ এতিয়া মাইনাছ এক্স স্কোৱাৰ মিলাব লাগে। মাইনাছ এক্স স্কোৱাৰ মিলাব কিহেৰে এক্সেৰে, তো কিমান মাইনাছ এক্স এটা থাকিব, তো আমাৰ ইয়াতে মাইনাছ এক্সেৰে পূৰণ কৰিব লাগিব। চ' মাইনাছ এক্সেৰে আমাৰ যদি এইটো যিটো ভাজক আমাৰ যিটো বহুপদ সেইটোক যদি আমি পূৰণ কৰি দিওঁ তেন্তে কিমান ওলাব মাইনাছ এক্স স্কোৱাৰ মাইনাছ টু এক্স। অ'কে, মাইনাছ এক্স স্কোৱাৰ মাইনাছ টু এক্স, তো সেইটো আমি ইয়াতে বহাম। যদি মাইনাছ এক্স স্কোৱাৰ প্লাছ টু এক্স, এইটো প্লাছ হৈ ওলাব, এইটো কাৰণে ইয়াতে মাইনাছ আছে, প্লাছ টু এক্স। অ'কে, চ' অৰ্থাৎ কি এতিয়া যদি আমি এই দুটা মাইনাছ কৰি দিওঁ তেন্তে কিমান ল'ব ইয়াতে এক্স মাইনাছ টু থাকিব, মানে থ্ৰীৰ পৰা তিনিটা এক্সৰ পৰা দুটা এক্স গ'লে কিমান থাকিব এটা এক্স থাকিব আৰু মাইনাছ টুটো নামি আহিব। তো চিম্পলি ইয়াতে যিটো আছে আমি ইয়াতে সেইটোৱে পালোঁ, তো ইয়াতে প্লাছ ওৱানেদি পূৰণ কৰি দিয়া, কাৰণ আমাৰ একো মানে বেলেগ একো নাই, তো চেম বস্তু আছে, সেইকাৰণে প্লাছ ওৱানেদি পূৰণ কৰিলে আমি চেম বস্তুটো ইয়াতে বহাব পাৰিম। চ' আমাৰ এনচাৰটো মিলি গ'ল। চ' অৰ্থাৎ আমি কি পালোঁ, আমি ভাগফলটো এই দুটা হৰণ কৰি এইটোক এক্স মাইনাছ টুৰে হৰণ কৰি আমি ভাগফল যিটো পালোঁ সেইটো পালোঁ কিমান এক্স স্কোৱাৰ মাইনাছ এক্স মাইনাছ প্লাছ ওৱান। এইটো হ'ব আমাৰ জি এক্সৰ মান। এইটো হ'ব আমাৰ জি এক্সৰ মান। এতিয়া মই আগৰ বস্তুখিনি আকৌ এবাৰ ৰিপিট কৰি দি আছোঁ যে আমি কি কৰিলোঁ। আমাৰ কুৱেশ্যনটোত দিয়া আছিল এটা বহুপদ দিয়া আছিল আৰু আমাৰ ভাগফল যিটো দিয়া আছিল ভাগশেষটো দিয়া আছিল, আমাৰ ভাজক যিটো বহুপদ সেইটো বহুপদ আমাৰ ওলাব দিছিল। তো চিম্পলি কি কৰিলোঁ, আমি ফৰ্মুলা মতে আমি ভাজক বহুপদৰ যিটো ফৰ্মুলা আমি সেইটো পাই গ'লোঁ। ভাজক বহুপদৰ ফৰ্মুলা মতে কি কৰিব লাগে, পি এক্সৰ পৰা মানে ভাজ্য বহুপদৰ পৰা ভাগশেষটো মাইনাছ কৰি পিনে ভাগফল যিটো বহুপদ আছে সেইটো দি হৰণ কৰিব লাগে। তো এই দুটা মাইনাছ কৰি আমি এইখিনি ৰিজাল্টেণ্ট পাইছোঁ। ৰিজাল্টেণ্টখিনি আমি কি কৰিছোঁ এক্স মাইনাছ টুৰে হৰণ কৰি দিছোঁ। এক্স মাইনাছ টুৰে হৰণ কৰি দি পিনে আমি কিমান পালোঁ, আমি পাইছিলোঁ যে এক্স স্কোৱাৰ মাইনাছ এক্স প্লাছ ওৱান, এইখিনি আমাৰ এনচাৰ হ'ব কাৰ জি এক্সৰ মান হ'ব। তো তোমালোকে কুৱেশ্যন নম্বৰ যদি তোমালোকে 7টো চোৱা, 7 or 1, তো এইটো সেম কাইণ্ড অফ কুৱেশ্যন, তো তোমালোকে 7 or 1টো ট্ৰাই কৰিবা। আৰু কুৱেশ্যন নম্বৰ 6 or 1 আৰু 6 or 2 আৰু 6 or 3, মানে 6ৰ গোটেইকেইটা কুৱেশ্যন কি আমাৰ কুৱেশ্যন নম্বৰ 4ৰ লগত মিল আছে, কুৱেশ্যন নম্বৰ 3ৰ লগত মিল আছে। তোমালোকে এইকেইটা ঘৰত ট্ৰাই কৰিবা। অ'কে, চ' আজি আমাৰ এইটো চেপ্টাৰ আজি শেষ হ'ল। চ' আমি নেক্সট চেপ্টাৰ আমাৰ যিটো বহুপদৰ পিছৰ চেপ্টাৰ আছে আমি কালিৰ পৰা ষ্টাৰ্ট কৰিম। তো তোমালোকে কানেক্টেড থাকিবা। থেংক ইউ ফৰ ৱাচিং।